তেনেকুৱা আছিলে, অতীতটো ইমান ষ্ট্ৰাগল আছিলে, বেয়া আছিলে। তো ল অফ এট্ৰাকশ্যন কি হয় এটা কনচেপ্ট লৈ আহিছোঁ আজি আপোনালোকৰ মাজলৈ। ল অফ এট্ৰাকশ্যন মানে হৈছে গান্ধীজীৰ একদম চিম্পল কনচেপ্টটো হ'ল গান্ধীজীয়ে যিটো কৈছিলে যে বেয়া নাচাব, বেয়া নুশুনিব, বেয়া নকৰিব আৰু বেয়া নাভাবিব। তো চিম্পল কনচেপ্ট সেইটোৱে। যেতিয়া আমি এটা বস্তু ছাপ'জ আমাৰ অতীতত কিবা এটা বেয়া হৈ গৈছে, তো সেই বেয়াখিনি যেতিয়া আপোনালোকে বৰ্তমানতো আজিও যদি সেই মোৰ অতীতত এইটো হৈছিলে, মোৰ অতীতত তেনেকুৱা আছিলে, অতীতটো ইমান ষ্ট্ৰাগল আছিলে, বেয়া আছিলে, যেতিয়া আপোনালোকে এইবোৰ বস্তু সদায় কৈ থাকিব, তেতিয়া আল্টিমেটলি কি হ'ব যে আপোনালোকে আহিবলগীয়া দিনবোৰতো সেইখিনি বস্তুকে এট্ৰেক্ট কৰি থাকিব ল অফ এট্ৰেকশ্যনৰ থ্ৰুৰে। আপোনালোকে যি চাব, যি ভাবিব, সেইটোকে আপোনালোকে আপোনালোকৰ জীৱনত আকৰ্ষণ কৰিব। ডেট ইজ ল অফ এট্ৰাকশ্যন। ষ্ট্ৰাগলৰ কথাটো ইমান দিনে ক'লে কি হ'ল? ষ্ট্ৰাগলে আকৰ্ষণ কৰি আছে, ষ্ট্ৰাগলে এট্ৰেক্ট কৰি আছে, জীৱনত ষ্ট্ৰাগলে আহি আছে ন। তো কিয় ক'ব লাগে ষ্ট্ৰাগলৰ কথা? ল অফ এট্ৰাকশ্যনত কি হয় যে আপোনালোকে দুখত আছে, ছাপ'জ ষ্ট্ৰাগলৰ কথা কৈ আছে, মোৰ জীৱনটোতো বহুত দুখ, বহুত এইটো সেইটো বহুত বেয়া আৰু যেতিয়া আপোনালোকে এইবোৰ কৈ আছে, তো ভগৱানে কি ক'ব বা ইউনিভাৰ্ছে ক'ব যে অ' আচ্ছা তুমি দুখত আছা, ঠিক আছে লোৱা, তোমাক মই আৰু দুখ দি দিছোঁ। আৰু যেতিয়া আপোনালোকে হেপ্পী থাকিব, মই সুখত থাকিব, বহুত সুখত আপোনালোকে আছে, তো মানে এনেকুৱা হয় যে আপোনালোকে সুখত আছে, তেতিয়া ভগৱান বা ইউনিভাৰ্ছে কি ক'ব, অ' আচ্ছা তুমি সুখত আছা, তোমাৰ সুখত থাকি ভাল লাগিছে, সেইকাৰণেতো তুমি সুখৰ কথা কৈ আছা, ঠিক আছে লোৱা, তোমাক মই আৰু সুখ দি দিছোঁ। তো ল অফ এট্ৰেকশ্যনটো তেনেকৈ কাম কৰে। চ' নিজৰ জীৱনটোক বহুত 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 ভাল পাবলৈ শিকক আৰু বহুত হেপ্পী হৈ থাকক। যিমানে হেপ্পী থাকিব সিমানেতো হেপ্পিনেছ আহিব আপোনালোকৰ জীৱনলৈ। চ' বহুত হেপ্পী থাকক সকলোৱে, নিজৰ জীৱনটোক বহুত 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 ভাল পাবলৈ শিকক। তেতিয়া চাব যে সকলো দিশৰ পৰা আপোনালোকৰ তাতে কেৱল সুখে সুখ আহিব। আৰু মই মোৰ জীৱনৰ কিছুমান সফলতাৰ আপোনালোকৰ লগত ষ্টৰি শ্বেয়াৰ কৰিম মোৰ নেক্সট আহিবলগীয়া ভিডিঅ'বিলাকৰ যোগেৰে, যাতে আপোনালোকেও মটিভেট হয় সেইবোৰ ষ্টৰি চাই। লগতে মই মোৰ ষ্টুডেণ্ট কিছুমান আছে, তেখেতসকলৰো ষ্টৰি আপোনালোকৰ মাজলৈ আনি থাকিম, যাতে সেইবোৰ চাই আপোনালোকে মটিভেট হয়। আৰু এই চেনেলটো খোলাৰ মোৰ এইটোৱে মেইন উদ্দেশ্য, এইটোৱে যে মই চালোঁ ল অফ এট্ৰাকশ্যনৰ ইংলিছত বহুত ইউটিউব চেনেল আছে, হিন্দীত বহুত আছে, কিন্তু অসমীয়াত মই ইমান বেছি দেখা নাই। তো মই ভাবিলোঁ যে অসমীয়াত এটা চেনেল বনাই লওঁ। যদি মোৰ এই চেনেলটোৰ থ্ৰুৰে, মোৰ ভিডিঅ'ছৰ যোগেৰে যদি 10জন মানুহো হেপ্পী হয় ন নিজৰ জীৱনত, তেতিয়া মোৰ বহুত ভাল লাগিব। তো মোৰ এই চেনেলটো বনোৱাৰ এইটোৱে উদ্দেশ্য হয়। বাকী ঠিক আছে, আৰু লগ পাই থাকিম ভিডিঅ'ছবোৰৰ যোগেৰে আপোনালোকৰ লগত।